मोनसे जिल्लाखौ बेंग्रा जायखौ बुङो जिल्ला बेंगिरि एबा डिसि नंगौ कक्राझार जिल्लानि बेंगिरि बर्नाली रेखाया सासे मावसुमाखौ बुनायनि गोख्रों अजद सिखारदों। गावनि मावसुमा एबा ग्रेड 4 आव साख्रि मावग्रा दीपक दासखौ गाज्रि बुनानै जखम खालामो आरो दासान्दि दीपक दासआ देहा फाहामथाय लानांगासिनो। दिनै जिल्ला बेंगिरि बर्नाली रेखानि हेंथायै डिस्ट्रिक्ट एडमिनिस्ट्रेशन एमप्लयिज एसोसिएशनआ मोनसे गोख्रों थांखि लादों। जिल्ला बेंगिरि बर्नाली रेखानि हेंथायै खुद्रि सारना कक्राझार जिल्ला खुंथायनि मावख'आव मावसुमाफोरा खामानि दोनथ'नाय हाबाफारि लादों। कक्राझार जिल्ला बेंगिरिनि हेंथायै खुद्रि सारनाय समाव मावसुमाफोरा मा बुंदों फै आबुं बाथ्राखौ मिथिना लानि। ঘটনাটো হোৱাতে আমি চাই আছোঁ আপোনালোকৰ থ্ৰু দিয়ে। তাৰপিছত আমিও যোগাযোগ কৰিলোঁ আৰু মানুহজন যিজনৰ লগত ঘটনা হৈছে তেওঁ বহুত ভাল মানুহ, মানে বহুত ঠাণ্ডা আৰু কিবা যিকোনো কথাতে যেতিয়াই মাতে তেতিয়াই আহে, যিকোনো টাইমতে হাজিৰ হয় আৰু। কিন্তু এনেকুৱা ঘটনা শুনি তেওঁৰ লগত যে এইটো ঘটনা হ'ল এইটো সঁচাকৈ বেয়া লাগিছে। আগতো তেওঁলোকে কৈ আছিলে যে আমি যেনেকৈ কাম কৰি আছোঁ আমাৰ কাম কৰিব ভাল লগা নাই, এনেকৈ আমি দিন ৰাতি থাকিব লাগে, টাইম নোহোৱা হৈছে, কামৰ এটা পৰিস্থিতি। তেওঁলোকৰো ফেমিলি আছে, মানে তেওঁলোকে ফেমিলিক টাইম দিব পৰা নাই, গোটেই দিন ৰাতি থাকে, টাইম নোহোৱা অৱস্থা। তো এনেকৈ পৰিস্থিতিত কেনেকৈ সিহঁতে কাম কৰিব সেইটো অলপ অসুবিধা হৈছে। আৰু যিহেতু আমাৰ মাজতো এনেকুৱা যদি পৰিস্থিতি চলি থাকে আমি কেনেকৈ কাম কৰিম। যিজন আমাৰ বছ, যিজন আমাৰ ছিনিয়ৰ অফিচাৰ, তেওঁৰ কিবাতে আমি থাকোঁ, তেওঁ যাতে আমাক আমি আমাৰ এটা সুৰক্ষিত কিবা হিচাপে বিচাৰোঁ যে আমি যাতে চবকে যাতে সুৰক্ষা এটা প্ৰদান কৰিব পাৰে চবকে। গভৰ্ণমেণ্টৰ ওপৰত আমাৰ এইটোৱে আশ্বাস যে সিহঁতে আমাক এটা সুৰক্ষিত কিবা দিব, নহ'লে আজি তেওঁৰ লগত এইটো ঘটনা হৈছে, কালি যদি বেলেগৰ লগত হৈ যায় সেইটো আমি কেনেকৈ। আমি তাৰমানে আজি ইয়াতে যিটো কাৰ্যসূচী লৈছোঁ এইটো এজ এ ডিষ্ট্ৰিক্ট কমিটি হিচাপত আমি এটা কাৰ্যসূচী লৈছোঁ। এইটো তাৰমানে আমাৰ চেণ্ট্ৰেল কমিটিৰ লগতে আগতে এটা কথা হৈছিল, যেতিয়া ঘটনাটো ঘটিছিলে আৰু কি, তেতিয়াই মানে এটা কথা কৈছিল যে আমাৰ ইয়াতে এটা কাৰ্যসূচী পেন ডাউন হিচাপত হ'ব লাগে আৰু কি। যিহেতু মানে ঘটনাটো হোৱাৰ পিছত মানে ছেটাৰডে ছানডে বন্ধ আছিল, আমি এই কাৰ্যসূচীটো ল'ব পৰা নাই আৰু কি। তো আজি এই কাৰ্যসূচীটো আমি ল'লোঁ আৰু কি, যিহেতু আগতীয়াকৈ ইনফৰ্ম হৈ গৈছিল গোটেই এমপ্লয়ীকেইটাক। তো যেই ঘটনাটো হৈছে আৰু কি, এইটো চেণ্ট্ৰেল কমিটিয়ে মানে কিবা কৰিছে আৰু কি, তীব্ৰকৈ কিবা কৰিছে আৰু কি। তো এই বস্তুটো চেণ্ট্ৰেল কমিটিয়ে সিহঁতে ৰিপ্ৰেজেণ্টেটিভ পঠাই আছে, সিহঁতে আহিব। তো অহাৰ পিছত তাৰপিছত আমি এটা কি ডিচিশ্যন লয় বা কিবা, এনেতো যি নহওক, যি হৈছে তো হৈছে, কিন্তু ইন ফিউচাৰ যাতে নহয় আৰু কি আমাৰ পৰা ৰিকুৱেষ্ট আৰু কি। আমি এজ এ সৰু এমপ্লয়ী, আমি এজ এ গ্ৰেড 3 গ্ৰেড 4 হিচাপত আমি যিটো এমপ্লয়ী আৰু কি, তো আমিতো কেতিয়াও অফিচাৰৰ ওপৰত কেতিয়াও ক'ব নোৱাৰোঁ। আমাৰ যদি ভুল থাকে সিহঁতে আমাক গালি পাৰিব, এজ এ পানিছমেণ্ট হিচাপত কোনোবা ট্ৰেন্সফাৰ দিব, কি দিব, এইটোতো আমি মানিব লাগিব। কিন্তু মানে ফিজিকেলি টৰ্চাৰ বা মেণ্টেলি টৰ্চাৰটো এইটো যাতে নকৰে, এইটো মানে আমাৰ পৰা এটা অনুৰোধ থাকিব আৰু কি। এইটো যাতে ইন ফিউচাৰ যাতে কিবা নকৰে আৰু কি, ইমানখিনি আৰু।